हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मैं बर्षाई मोर यूट्यूब चैनल आपलोक सकलोके स्वागतम जानाइछु। আজি হৈছে 16 तारिख सरस्वती पूजा। मयो जाम আজি सरस्वती पूजाলৈ। सरस्वती पूजात গৈ মই কি কৰিলো সকলোবোৰ দেখাম এই ভিডিঅ'টোতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কালি ফ্ৰেন্ড এগৰাকী মোক মেহেন্দি লগাই দিছিলে। এতিয়া মই सरस्वती पूजाলৈ বুলি ওলাইছো। মই বহুত বেছি মেকআপ নকৰো, অলপ ক্ৰীম লগাইছো মুখত। অলপ ভালদৰে ক্ৰীম লগাই লৈছো। এয়া এতিয়া মোৰ ক্ৰীম লগোৱা হৈ গ'ল। এতিয়া মই লগাইছো পাউডাৰ। মোৰ পাউডাৰ লগোৱা হৈ গৈছে। এতিয়া মই লগাম লিপষ্টিক। এতিয়া মই লগাইছো আইব্ৰো লাইনাৰ। মই ভালদৰে মেকআপ কৰিব নাজানো যদিও মই সিম্পলকৈ অলপ মেকআপ কৰিবলৈ চেষ্টা কৰিছো। এয়া মই আইলাইনাৰ লগালো। মোৰ মেকআপ কৰা হৈ গ'ল। এতিয়া মই এতিয়া सरस्वती পূজালৈ বুলি ওলাই যাওঁ। মোক কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে কমেন্টত জনাব আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে মই গৈছো শিৱসাগৰৰ শিৱদৌললৈ। বহুত ভিৰৰ বাবে দলত চাকি দিয়া ভিডিঅ'টো বনোৱা নহ'ল। এওঁলোকে খুব ফটো মাৰিছে। সেয়া দেখিছেনে দৌলত আজি কিমান মানুহ হৈছে। এয়া দেখিছেনে বাৰু কিমান মানুহ হৈছে। একেবাৰে শিৱৰাত্ৰি যেন লগা নাইনে বাৰু। ওয়াও, দৌলৰ কাষে কাষে ইমান ধুনীয়া ফুল বিক্ৰী কৰিছে। এতিয়া মই গৈ আছো এখন পাৰ্কলৈ। পাৰ্কখন বৰপুখুৰীৰ পাৰতে আছে। বলকচোন চাওঁ বৰপুখুৰীৰ পাৰৰ পাৰ্কখনত কিমান মানুহ হৈছে।
এতিয়া পালোহি পাৰ্কৰ ওচৰ। পাৰ্কখনৰ নাম আনন্দৰাম বৰুৱা উদ্যান। এই পাৰ্কখনত প্ৰৱেশৰ বাবে টিকেটৰ মূল্য 10 টকা। এতিয়া বলকচোন যাওঁ পাৰ্কখনৰ ভিতৰলৈ। এই পাৰ্কখনৰ কাষতে আছে টাই মিউজিয়াম। সেই ৰঙাকৈ ঘৰটো দেখিছেনে বাৰু? সেই ঘৰটোৱে হৈছে টাই মিউজিয়াম। পাৰ্কখনত কণ কণ ল'ৰা-ছোৱালীবোৰে ইমান ধুনীয়াকৈ খেলি আছে দেখিছেনে বাৰু? এতিয়া আমি পাৰ্কৰ পৰা উভতি আহিলোঁ। ইমান ধুনীয়াকৈ ছোৱালীবোৰে সাজি কাচি ওলাই আহিছে চাওকচোন। এতিয়া আমি হোটেলত কিবা এটা খাই ৰুমলৈ যাওঁগৈ, ভাগৰো লাগিছে যিহেতু। এতিয়া মই ৰুম পালোহি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।